হাই ফ্ৰেণ্ডছ, নমস্কাৰ। মই আজি বনাবলৈ ওলাইছোঁ খাৰলি আৰু খাৰলিৰ লগত আলুৰ পিটিকা। ৰেচিপিটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে যদি মোৰ ভিডিঅ'খিনি চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। ইয়াৰ বাবে মই লৈছোঁ 1 কাপ লাই শাকৰ গুটি আৰু 1 বাটি খাৰ, যোনখিনি মই এঘণ্টামান আগতে পানীত তিয়াই ৰাখিছিলোঁ। ইয়াত মই লাই শাকৰ গুটি সেইকাৰণে লৈছোঁ কিয়নো লাই শাকৰ গুটিত অকণমান জ্বলা ভাৱ এটা থাকে, যোনটো সৰিয়হত সিমান নাথাকে। কাৰণ মই ইয়াত খাৰেৰে বনাম। পানী টেঙা যেতিয়া আমি বনাওঁ তাৰ পৰা অকণমান জ্বলা পোৰা টেষ্ট এটা আহে, কিন্তু খাৰেৰে যদি আমি বনাওঁ তেতিয়াহ'লে তাৰ পৰা জ্বলা পোৰা টেষ্ট নাহে। সেইটো কাৰণে মিক্সিৰ বলটোত মই প্ৰথমতে শুকাই থোৱা লাই শাকৰ গুটিখিনি গুড়ি কৰি লৈছোঁ। গুড়ি কৰাৰ পাছত তাত মই অলপ অলপকৈ খাৰখিনি এনেকৈ মিলাই মিক্স কৰি দিম। আপোনালোকে আগতে লাই শাকৰ গুটিৰে বনাই খাই পাইছে নাই মই নাজানো, কিন্তু বনাই চাবচোন, খুব ভাল লাগে খাবলৈ। এইখিনিৰে আপোনালোকে যোনখিনি লাই শাকৰ গুটি মই লৈছোঁ সেই তেনেকৈ লাই শাকৰ গুটি লৈ আপোনালোকে পানী টেঙাও বনাব পাৰে। পানী টেঙাও খাই খুব ভাল লাগে, কিন্তু মই আজি পানী টেঙা নাই দেখুওৱা। মই ইয়াত অকল খাৰলিহে দেখাইছোঁ, একদম চিম্পল ষ্টাইলত, কিয়নো মই ইয়াত জলকীয়া বা নিমখ একো নিমিলাওঁ, একদম প্লেইনকৈ বনাম। এইখিনি যদি আপোনালোকে আলু নহ'লে বেঙেনাৰ লগত পিটিকা বনাই লয় খুব টেষ্টি হয় খাবলৈ, নতুবা অকল কেঁচা জলকীয়া কেইটামান পুৰি লৈ নিমখ অলপ দি যদি এইখিনিও পিটিকা কৰি খায় তেতিয়াও খুব ভাল লাগে। যেনেকৈ ইচ্ছা আপোনালোকে তেনেকৈয়ে খাব পাৰে। এইখিনি মই এতিয়া কলপাতত নথৈ এনেকৈ টিফিনটোতে ঢাকন কৰি থৈ দিম 2 দিনৰ কাৰণে, আৰু 2 দিনৰ পাছত একদম খাব পৰা হৈ যাব। এয়া চাওক 2 দিনৰ পাছত খাৰলিখিনি কেনেকুৱা হৈ গৈছে, একেবাৰে শুকাই গৈছে নহয়নে? একদম ইয়াৰ পৰা ধুনীয়া গোন্ধ এটাও আহিছে। এতিয়া আহকচোন আমি আলু পিটিকাৰ লগত কেনেকৈ খাৰলিখিনি মিক্স কৰি খাব পাৰি মই আপোনালোকক তাকে দেখাওঁ। আৰু মই ইয়াত কি দিছোঁ চাওকচোন। আলু 2টা লৈছোঁ মই ইয়াত, তাক প্ৰথমতে মেছ কৰি লৈছোঁ, তাৰপিছতে অকণমান পিঁয়াজ আৰু এয়া শুকান জলকীয়া পুৰি গুড়ি কৰি লৈছিলোঁ সেইখিনি লৈছোঁ। তাৰপিছতে ইয়াত মই ল'ম 1 চামুচ খাৰলি, যোনখিনি মই 2 দিন আগত বনাইছিলোঁ। তাৰপিছতে মোৰ নিজৰ পচন্দ অনুযায়ী মই অলপ নিমখ লৈছোঁ, আৰু এতিয়া মই গোটেইখিনি ভালকৈ মিক্স কৰি পিটিকাখন বনাম। জলকীয়াখিনি পুৰি লোৱাৰ কাৰণে বৰ ধুনীয়া এটা গোন্ধ ওলাইছে, ভাল লাগে খাবলৈ পুৰিলে। আপোনালোকে এনেকৈ জলকীয়া পুৰি কিনি পিটিকা বনাই খাই চাবচোন, বৰ ভাল লাগে খাবলৈ। অকল আলুৱেই নহয়, আপোনালোকে বেঙেনাৰ লগত বা বেলেগ অন্য কিবাৰ লগতো এনেকৈ পিটিকা কৰি খাব পাৰে। কেতিয়াবা খাই চাবচোন আৰু কেনেকুৱা পালে মোক জনাব। মোৰ এই ৰেচিপিটো যদি ভাল পালে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। থেংক ইউ।